এভৰিৱান ৱেলকাম টু মাই কেডি ভইচ পুনৰবাৰ সকলোকে মোৰ চেনেল কেডি ভইচলৈ স্বাগতম জনাইছোঁ। নিশ্চয় সকলো কুশলে আছে, ভালে আছে। লাহে লাহে পৰিস্থিতি ভাললৈ আহিছে, কৰোনা ভাল হ'বলৈ ধৰিছে লাহে লাহে। কোনো ঠাইত প্ৰায় নাইকিয়াৰ নিচিনা হৈছেগৈ। আশা কৰিছোঁ ভগৱানে অতি সোনকালে এই মহামাৰীৰ পৰা আমাৰ মুক্ত কৰক, সকলোবিলাক আকৌ আগৰ নিচিনা হওক, সকলোৰে ওপৰত যেন কৃপা কৰে ভগৱানে, তাৰে আশা কৰিছোঁ। বাৰু আজিলৈ আকৌ পুনৰবাৰ মই বহুত দিনৰ মূৰত ভিডিঅ' লৈ আহিছোঁ। বিশেষ তেনেকুৱা একো কাৰণ নাছিল যে মই ভিডিঅ' দিব নোৱাৰা, কিন্তু বনোৱাই হোৱা নাছিল, সেইবাবে মই দিয়া নাছিলোঁ। আৰু আজি ভাবিলোঁ নতুনকৈ আকৌ ষ্টাৰ্ট কৰোঁ। আজি আকৌ মই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি তেনেকুৱা কোনো বিশেষ বিষয় নাই ভিডিঅ'ৰ, কিন্তু আজি ভাবিলোঁ আজি আমি ৰাতিৰ সাজনো কিহেৰে আয়োজন কৰিছোঁ তাকে আপোনালোকক দেখাওঁ বুলি। আজি বিশেষকৈ আছে আমাৰ স্পেচিয়েল এটা ৰেচিপি। হয়তো কিছু লোকে খাইছে, যিহেতু অসমীয়া মানুহ, অসমীয়াৰ সাজ খাবই, কিন্তু কিছু লোকে যদিও খাইছে, মই ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, সেইফালে লৈ আহিলোঁ। যদি সহজ পদ্ধতিৰে লৈ আহিছোঁ, আপোনালোকে যদি বিচাৰে এনেদৰেও খাব পাৰে। আৰু ব'লক তেন্তে বেছি কথা কৈ নাথাকোঁ, ভিডিঅ'টোলৈ যাওঁ ব'লক। কিনো লৈ আহিছোঁ, কিহেৰনো আজি ৰাতিৰ সাজ আয়োজন কৰা হৈছে, আপোনালোকে চালে নিশ্চয় গম পাব। ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাওঁ ব'লক। আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। যিহেতু কমেণ্ট কৰিব, ভাল বেয়া যি নহওক কমেণ্ট কৰিব, কাৰণ আপোনালোকে কমেণ্ট কৰিলেহে গম পোৱা যায় যে ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে। সেইবাবে পুনৰবাৰ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক কমেণ্ট কৰিবলৈ নাপাহৰিব। ব'লক তেন্তে আজি ভিডিঅ'টো চাওঁ, কি আয়োজন আছে আমাৰ আজি ৰাতিৰ সাজত। এতিয়া কেৰাহীখন পাতি লোৱা হৈছে আৰু প্ৰথমে আজি আপোনালোকক এটা ৰেচিপি দেখাওঁ। আজি প্ৰথম ৰেচিপিটো হৈছে মাছ টেঙাত দিয়া। ইয়াত টেঙাখিনি চেপি লোৱা হৈছে, ইয়াৰ লগে লগে এইখিনি বৰলীয়া মাছ ৰেডি হৈ আছে। আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে আমি তাত দি দিম টেঙা পানীখিনি দিয়া হৈছে। টেঙা পানীখিনিতে অলপ দিয়া হৈছে হালধি, আপোনালোকৰ পৰিমাণ অনুযায়ী হালধি দিব। হালধিৰ পাছতে তাত দিয়া হ'ব অলপ নিমখ, পৰিমাণ অনুযায়ী নিমখ দিব, কাৰণ মাছৰ কথা, মাছত কম নিমখ হ'লেও বেয়া লাগে আৰু বেছি নিমখ হৈ গ'লেও বেয়া লাগে, সেইকাৰণে পৰিমাণ অনুযায়ী দিব। তাৰ লগে লগে আপোনালোকে তেল দিব পাৰে দুটুকমান, দিলেও দিব, নিদিলেও অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। এইখিনি ভালদৰে মিলাই ল'ব লাগিব। এনেদৰে এতিয়া মিলাই লোৱা টেঙা পানীখিনিত মাছখিনি এনেদৰে দি দিব লাগে, ভালকৈ মিলাই দি দিব লাগে। ভালকৈ টেঙা পানীখিনিত মাছখিনি মিলাই দিব লাগে। এয়া যিহেতু মাৰ ৰেচিপি আৰু আমাৰ ঘৰত প্ৰায়ে চলিয়ে থাকে মাছ টেঙাত দিয়া, আমাৰ দেউতাৰ প্ৰিয় খাদ্য যিহেতু, সেইকাৰণে আমি খায়ে থাকোঁ। আপোনালোকেও যদি বিচাৰে খাব পাৰে, অতি সহজ পদ্ধতিত আৰু বহুত ধুনীয়াও লাগে খাই। পুঠি মাছ হ'লে বেছি ভাল লাগে, নিশ্চয় আপোনালোকে খাই চাব। এয়া লাহে লাহে উতলিবলৈ ষ্টাৰ্ট হৈছে আৰু তাৰ লগতে আমি মেছ কৰি থোৱা দুটামান নহৰু দি দিছোঁ। আপোনালোকে যদি বিচাৰে আদা নহৰু তেন্তে দিব পাৰে। এতিয়া আপোনালোকে ধনিয়া থাকিলে ধনিয়া দিব পাৰে, কিন্তু আমাৰ ধনিয়া নাছিল বিশেষকৈ, সেইকাৰণে মান ধনিয়া দি দিছোঁ। মান ধনিয়াৰ বহুত ধুনীয়া গোন্ধ আহে। আৰু মাজে মাজে এনেদৰে লৰাই দিব, কাৰণ মাছখিনি কেৰাহীত লাগি নাযাবলৈ এনেদৰে লৰাই থাকিব। পানী যেতিয়ালৈকে শুহি শেষ হ'ব, তেতিয়া আমাৰ ৰেচিপিটো তৈয়াৰ হৈ যাব। আৰু এয়া
চব লাহে লাহে পানী শুহিবলৈ ষ্টাৰ্ট হৈছে। এতিয়া প্ৰায় টেঙা পানীখিনি নাইকিয়াই হৈ গৈছে। এয়া চাওক আমাৰ ৰেচিপি আজি তৈয়াৰ। ইয়াৰ লগতে এয়া হ'ল মাংস, আৰু আজি মাংসৰ যিহেতু প্লেন নাছিল, কিন্তু দাদাই পটককৈ মাংস লৈ আহিলে, সেইকাৰণে এয়া মাংস বনাবলৈ লৈছে। আৰু মাংস হ'ব আজি বইল মাংস। তাৰ কাৰণে পিঁয়াজ, মান ধনিয়া এনেদৰে কাটি থোৱা হৈছে, আদা নহৰু মেছ কৰি দি। এয়া আজি ৰেচিপিটো নেদেখালোঁ এয়া মাংস। এতিয়া চব এয়া ভাত, ইয়াৰ লগতে কঁঠাল গুটিৰ দালি, তাৰপাছত আমি দেখাম এয়া ভজা মাছ, তাৰপাছত এয়া টেঙাত দিয়া মাছ, আৰু তাৰপাছতে আছে এয়া বইল মাংস। আপোনালোকে এনেদৰে মাংস খাব পাৰে, যিটো হেল্ডি হয় বহুত আৰু ভালো লাগে খাই মাংস। আৰু এয়া হ'ল পাতত দিয়া মাছ। এয়াই আছিল আজিৰ ৰাতিৰ আয়োজন।